বটল কেইটামান কথা কবার কাৰণে এই ভিডিঅ'টো বনাব লগা হৈছে মানে কেইটামান মদাহীৰ কাৰণে মই বদনামী হ'ব লগা হৈছে একে সদায় খাই মৰে কেইটামানে খাই লৈ পেলাই একেবাৰে গলতে গৰকলি খাই বমি কৰে কৰি চুচৰি বাগেৰি ঘৰত যায় কাজিয়া কৰে এই সিহঁতৰ কাৰণে মই বদনামী হ'ব লগা হৈছে মই গালি শুনিব লগা হৈছে হা তহঁতে কিয় খাই মৰা সদায় সদায় আৰু খা কমকৈ খা ৰিমজিম হোৱাৰ লগে লগে আশাৰ এইফালে এতিয়া 31 আহি আছে মাঘ বিহু আহি আছে মই নহ'লে নহয়েই তহঁতৰ বিয়া এখনো নাযায় সুখতো দুখতো চবতে ময়ে গতিকে তহঁতে অকণমান খাই পেলাই এনজয় কৰ বা দুখ কৰ গলতে গৰকলি খাই বমি চমি হোৱাকৈ চুচৰি বাগেৰি একেবাৰে ঘৰত যায় কাজিয়া কৰিব লগা কিয়া ঘৰৰ পৰিয়ালে মুখে গালি পাৰে মুতেনি সোপা খাই আহিলি নেকি মই মুতেনি নেকি আৰু কিছুমানে গালি পাৰে মদে খালা চলে তোক মদে খালা মই খাইছো নেকি তহঁতক মই খাবা দিছো নেকি মই নহ'লে নহওঁৱেই তহঁতে অলপমান খাবা ইচ্ছা কৰা অলপ খা গলতে গৰকলি কিয় খাই মৰা বমি হোৱাকৈ আৰু কি সদায় খাব লাগে বুলি কিবা কথা আছে নেকি গতিকে 31 ডিচেম্বৰ আহি আছে মাঘ বিহু আহি আছে গতিকে মই চবকে মই অনুৰোধ কৰিছো কমকৈ খা আৰু মই যাতে বদনামী হ'ব নালাগে মই গালি শুনিব নালাগে কৈ দিছো